Hello everyone, welcome back to my YouTube channel. মই মেৰি সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো। আশা কৰো সকলোৱে যাতে ভালে আছে and happy Diwali to all. দিৱালীৰ বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা সকলোলৈ। আৰু মই দিৱালী কেনেকৈ সেলিব্ৰেট কৰিলো তাকে অলপ আপোনালোকৰ মাজত শেয়াৰ কৰিম বুলি ভাবিছো। তাকে ভিডিওটো আজি হেতুৰ বাবে আৰু এয়া মই এনে অলপ ৰংগোলী বনাই আছো। ইমান ভাল নাজানো বাট এনে অলপ ট্ৰাই কৰিছো আৰু So আশা কৰো আপোনালোকে ভিডিওটো যাতে শেষলৈকে চাই আৰু এনেকৈ মৰম দি যাব আৰু ইয়াৰ পিছফালৰ পৰা আমাৰ নিকি মইনাজনী চাই আছে মই কি কৰি আছো সো এতিয়া এইখিনি আৰু দেখাই আছো এতিয়া এই ওচৰৰে কালী পূজালৈ আহিছো মা আৰু বাৰ লগত আৰু এতিয়া পূজাৰ পৰা আহি মই একেবাৰে পুৰা খিচাৰি বনোৱাত বেজি মানে পুৰা বেজি হৈ গৈছো দেখাত কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰিব The next day.
এগেইন হ্যাপি দিৱালী টু অল সো আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো আৰু এনে আশা কৰোঁ এনেকৈ যাতে মৰম দি যায় আগলৈকে সো থ্যাংক ইউ বাই বাই লাভ ইউ অল